1 2 3 গো বুলি কবি 1 2 অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰে কি হ'ব কাটি দিম কোৱা হেল্ল' এভৰিৱান আপোনালোক সকলোকে আমাৰ নতুন চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই ঘপকে গুৱাহাটীলৈ আহিব লগা হ'ল কিন্তু বহুত কামৰ কাৰণে মই ভিডিওটো বনাম বুলি ভাবি আছিলো কিন্তু নোৱাৰিলো তো অলপমান কাম খতম কৰি এটা টাইম পাইছো এটা কথা পাহৰি আছো যে মই খানা খোৱা নাই বহুত ভোক লাগিছে তো বলক আজি খানা খাম অৰ্ডাৰ অলৰেডি মই দি দিছো অনলাইন তো মই পিক আপ কৰি পেলাই খানাটো লৈ যাম এটা জেগাত যেটো জেগা হৈছে আপোনাৰ বহুত শান্তিপূৰ্ণ বহুত পিসফুল হয় তো জেগাটো আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম আৰু মই তাত আৰামছে বহি পেলাই খাম বলক তেতিয়ালে ভিডিওটো আৰম্ভ কৰো So এতিয়া আহি পালো আমি উজান বজাৰত যত আছে আপোনাৰ হাইল্যান্ডাৰ শৰ্মা তো তাত পৰা আমি ৰোল লম তো ৰোল লৈ পেলাই যাম যেটো জেগা আপোনালোকক দেখাম বুলি ভাবিছো বলক তেতিয়ালে যাও হেতু জেগাত গৈ পেলাই আৰামছে বহি পেলাই খাম মানে তো গাইস এইখনে হৈছে আপোনাৰ হাইল্যান্ডাৰ শৰ্মা যিখন উজান বজাৰত আছে সো এইখন এখন ওপেন কিচেন ৰেষ্টুৰেণ্ট হয় যিখনত আপুনি হাইজেনিক্যালি আপোনাৰ খানা ৰেডি হৈছে নে নাই আৰু পেকিং হৈছে নে নাই যেটো আপুনি দেখা পাব নিশ্চয় কৰে তো ফাইনালি লৈ ললো সব খানা তো এতিয়া গৈ খোৱাতে জোৰ আৰু বলক দেখাম কি লৈছো কি খাম তো ফাইনালি আহি পাই গলো আমাৰ যেটো জেগাত আহিম বুলি কৈছিল আপোনালোকক হেতু জেগাটো হৈছে গুৱাহাটীৰ বহুত ফেমাস জেগা হৈছে হেতু হৈছে বেলি ভিউ তো আজি আপোনালোকক আহিছো দেখে দেখাই দিও এবাৰ বেলি ভিউটো আৰু সবে দেখিছে অলৰেডি মোৰ এবাৰ ব্লগটো চাই লওক বেলি ভিউ বলক তেতিয়া হলে যাও বেলি ভিউ চাবলৈ
ফাইনেলি আমি আহাৰ গ্ৰহণ কৰিলোঁ তো বহুত সময়ৰ মূৰত খাবৰ কাৰণে পাই গ'লোঁ আৰু বহুত টেষ্টি হয় মই অলৰেডি খাই চালোঁৱেই চাওক আপোনালোকক দেখাইছোঁ তো এবাৰ যদি কেতিয়াবা আহে গুৱাহাটী আপোনালোকে এবাৰ টেষ্ট নকৰাকৈ নিদিব এবাৰ ট্ৰাই কৰি চাব আইলেণ্ডৰ আপোনাৰ ৰোল তো এই ইমান ধুনীয়া পিচফুল এৰিয়া যদি খাই কি মজা আপোনালোকে এবাৰ ট্ৰাই কৰিব এনেকুৱা জেগাত আহি লৈ পেলাই খাবৰ কাৰণে তো মই খাই থাকোঁ এতিয়া যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব কিন্তু